Hello everyone, welcome back to my another mini vlog. মোৰ নিউ সিৰিজৰ অন্য এটি এপিসোডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পিছে আজি মই দুপৰীয়া সাজটো খাবলৈ গৈ আছো ইউনিভাৰ্চিটি নিশ্চয় ওচৰতে থকা বন্ধু হোটেললৈ। মই চাগৈ এই হোটেলখনৰ ভাত 3বাৰ মান খাইছো, কিন্তু প্ৰায় 1 বছৰমান ধৰি আৰু নেক্সট আহা হোৱা নাই ইয়ালে। পুৰা দুপৰীয়া টাইমত আহিছো যে গোটেই ভিৰ হৈ আছে হোটেলখনত, সেইবাবে অলপ সময় আমি ৰৈ দিলো বাহিৰতে। অলপ সময় বহাৰ পিছত ফাইনেলি আমি বহিবলৈ জাগা পাই গলো। যিহেতু আৰু মানুহ আহি আছে হে পলম নকৰিছিলে আমি বহি দিলোগে আমাৰ জাগাত। এই বন্ধু হোটেলৰ স্পেচিয়েলিটি হৈছে ইয়াৰ আচাৰ কেইটা। ইয়াত যোনকেইটা আচাৰ থৈ দিয়া থাকে মই খাই বহুত বেছি ভাল পাওঁ। বন্ধু হোটেলত চিকেন থালি প্ৰাইচটো হৈছে 100 ৰুপিজ। মই খাই পেলাই আপোনালোকক ৰিভিউটো দিম বাৰু কেনেকুৱা হৈছে। বাৰু আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া, আৰু যিহেতু ৰিভিউটো দিব লাগিব মই, চ' এই হোটেলখনক মই ৰেট কৰিম 8.5। আজিলৈ ইমানেই, বাই বাই।